Welcome to another video class. এই ভিডিও ক্লাছত আমি আৰম্ভ কৰিম লষ্ট স্প্ৰিঙৰ 16 নম্বৰ পাছৰ পৰা। I sometimes find a rupee, even a 10 rupee note. Saheb says his eyes lighting up. অৰ্থাৎ সাহেবে কি কৈছে, মই কেতিয়াবা বা মই মাজে সময়ে 1 টকা পাওঁ, আনকি কেতিয়াবা কি পাওঁ এ 10 rupee নোট 10 টকা পৰ্যন্ত পাওঁ। His lighting up অৰ্থাৎ তাৰ চকুযোৰ ধুনীয়াকৈ একদম চকু টুইবিলা অৰ্থাৎ ধুনীয়া ফূৰ্তি মনে তাই কি কৈছিল যে মই কেতিয়াবা 1 টকা পাওঁ, আনকি কেতিয়াবা 10 টকা পাওঁ। When you can find a silver coin in a heap of garbage, you don't stop scrounging. অৰ্থাৎ যেতিয়া তুমি জাবৰৰ দমৰ পৰা এটা সিলভাৰ কইন পোৱা, অৰ্থাৎ এটা মুদ্ৰা পোৱা, পইচা পোৱা, you don't stop scrounging. তুমি খুচৰি থকা বন্ধ কৰিব নালাগে। Scrounging means খুচৰি থকা। For there is hope of finding more. কিজানি তাত বেছিকৈ পোৱাই যায়। হোপ অৰ্থাৎ আশা এটা যে কিজানি তাত বেছিকৈ পোৱাই যায়। তাৰপিছত কি কৈছে, it seems that for children garbage has a meaning different from what is means to their parents. এইটো বুজায় যে চিলড্ৰেনবিলাক যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতৰ বাবে জাবৰ দমটোৰ বেলেগ অৰ্থ আছে আৰু সিহঁতৰ মাক দেউতাকৰ বাবেও জাবৰ দমটোৰ বেলেগ অৰ্থ আছে। অৰ্থাৎ ইহঁতে কৰে ফূৰ্তিৰ কাৰণে আৰু মাক দেউতাকে কয় উপাৰ্জনৰ কাৰণে। এতিয়া চাওক, ফৰ দ্য চিলড্ৰেন ইট ইজ ৱাৰ্ক ইন অৰ্ডাৰ। অৰ্থাৎ ল'ৰা ছোৱালীৰ বাবে সিহঁতে কি কৰে, অণ্ডাৰত আশ্চৰ্যভাৱে সিহঁতে জাবৰ দম খুচৰি ফুৰে কিবা এটা ধেমালিৰ বাবে, কিবা এটা পাবৰ নিমিত্তে। ফৰ দ্য ইল্ডাৰ্ছ ইট ইজ এ মিনছ অফ চাৰ্ভিভেল। কিন্তু ডাঙৰবিলাকৰ বাবে এইটো কি, জীৱিকাৰ এটা উপায়, জীৱিকাৰ এটা পথ। One winter morning, I see Saheb standing by the fenced gate of the neighborhood club. ইয়াত আছে neighborhood club. One winter morning, অৰ্থাৎ এদিন শীতকালৰ ৰাতিপুৱা, I see Saheb standing by a neighborhood club. Saheb ওচৰতে থকা এটা সংঘৰ ওচৰত থিয় হৈ আছিল। Watching two young men dressed in white playing tennis. অৰ্থাৎ কি কৰিছিল, সি ৱাটছিং কৰি আছিল, চাই আছিল যে দুজন ডেকা যুৱকে, দুজন ডেকা ল'ৰাই তাত কি কৰি আছে, হোৱাইট কাপোৰ পিন্ধি, বগা কাপোৰ পিন্ধি প্লেয়িং টেনিছ খেলি আছে। আই লাইক দ্য গেম হি হোমছ। সি মানে মুখৰ ভিতৰতে কৈ আছিল, মই এই খেলটো ভাল পাওঁ, পচন্দ কৰোঁ। কণ্টেণ্ট টু ৱাটছ ইট ষ্টেণ্ডিং বিহাইণ্ড দ্য ফেন্স। সি সেই ফেন্স গেটখনতে আউজিয়ে সি সেইখন চাই আছিল। আই গ' ইনচাইড ৱেন ন' ওৱান ইজ এৰাউণ্ড। মই ভিতৰলৈ সোমাই গৈছোঁ। কেতিয়া গৈছিলোঁ, যেতিয়া তাত কোনো নাছিল, ওচৰে পাঁজৰে কোনো নাছিল। হি এডমিটছ সি কৈছিল, দ্য গেট পিকাৰ লেট মি ইউজ দ্য চুইং। আৰু গেট কিপাৰজনে, যিজন গেট ৰখীয়া মানুহ আছিল, সেইজনে মোক চুইং মিনছ জোলনাডাল ব্যৱহাৰ কৰিবলৈ দিছিল। চাহেব টু ইজ ৱেৰিং টেনিছ শ্বুজ ডেট লুক ষ্ট্ৰেঞ্জ অভাৰ his discolored shirt and shorts. Saheb too is wearing tennis shoes. Sahebeও এযোৰ টেনিছ শ্বু অৰ্থাৎ টেনিছ জোতা পিন্ধি আছিল। ডেট লুক ষ্ট্ৰেঞ্জ, যিযোৰ আচৰিত যেন দেখা গৈছিল, অভাৰ হিজ ডিছকালাৰ্ড চাৰ্ট এণ্ড শ্বৰ্টছ। তাৰ চাৰ্টটোৰ সৈতে বা তাৰ হাফ পেণ্টটোৰ সৈতে সেইটো একদম কিবা নিচিনা দেখিছিল, অৰ্থাৎ ভাল দেখা নাছিল। ছামৱান গেভ দেম টু মি। কোনোবাই তাক সেইটো দিছিল। হি ছেইজ ইন দ্য মেনাৰ অফ এন এক্সপ্লেনেশ্যন। সি কৈছিল যে মোক কোনো এজনে এইটো গিফ্ট দিছিল। দ্য ফেক্ট ডেট দে আৰ ডিছকাৰ্ডেড শ্বুজ অফ ছাম ৰিচ বয়। দ্য ফেক্ট ডেট, ইয়াৰ ৰিয়েলটো এইটোৱে যে দে আৰ ডিছকাৰ্ডেড শ্বুজ, সেইবোৰ মানে পেলাই দিবলগীয়া শ্বুজ হয়, জোতা হয়, অফ ছাম ৰিচ বয়। ধনী ল'ৰা ছোৱালীৰ বাবে সেইবোৰ কি, পেলাই দিবলগীয়া জোতা, আৰু পেলাই নিদি ধৰি লওক চাহেবক পিন্ধিবলৈ দিছিল। who perhaps refused to wear them because of a hole in one of them. কাৰণ সেই ধনী ল'ৰাবিলাকে সেইটো পিন্ধিব বিচৰা নাছিল, কাৰণ তাত এটা ফুটা হৈছিল, সেইযোৰৰ এপাতত এটা হোল হৈ গৈছিল, গাঁত হৈ গৈছিল, ফুটা হৈ গৈছিল। ডাজ নট বডাৰ হিম, আৰু সেইটো সিহঁতে বিৰক্তি পায় বা আমনি পায়। ফৰ ওৱান, আৰু এজন যে হু হেজ ৱাক বেয়াৰফুট, সিহঁতে সেইটো আমনি পায় হয়, বাট যোনে বেয়াৰফুট অৰ্থাৎ উদং ভৰিয়ে থাকে, নগ্ন ভৰিয়ে থাকে, ইভেন শ্ব'জ উইথ এ হোল ইজ এ ড্ৰিম কাম টু। অৰ্থাৎ এনেকুৱা ফাটা জোতা হ'লেও তাৰ জানো সপোনটো সঁচা হৈ গ'ল, তেনেকুৱা সিহঁতৰ লাগে।
কাৰণ ধনী মানুহৰ কাৰণে সেইযোৰ মূল্য নাই, কিন্তু চাহেবৰ দৰে ল'ৰাৰ বাবে যিমানেই ফুটা নাথাকক সেইযোৰ সপোন এটা পোৱাৰ নিচিনা, সপোন এটা সঁচা হোৱাৰ দৰে। বাট দ্য গেম হি ইজ ৱাটছিং ছ' ইণ্টেণ্টলি ইজ আউট অফ হিজ ৰিচ। কিন্তু সেই গেমটো অৰ্থাৎ টেনিছ গেমটো সি যে চাই আছিল ইমান মনোযোগে চাই আছিল যে সি যিমান মনোযোগ দিব পাৰে সিমান মনোযোগে চাই আছিল। দিছ মৰ্ণিং, এইদিনা ৰাতিপুৱা বা সেইদিনা ৰাতিপুৱা চাহেব ইজ অন হিজ ৱে টু দ্য মিল্ক বুথ। অৰ্থাৎ চাহেবে মিল্ক বুথৰ পৰা আহি আছে। ইন হিজ হেণ্ড ইজ এ ষ্টিল কেনিষ্টাৰ। তাৰ হাতত এটা ষ্টিলৰ কেনিষ্টাৰ আছে, অৰ্থাৎ চাহ থোৱা এটা কেনিষ্টাৰ আছে। আই নাও ৱৰ্ক ইন দ্য টি ষ্টল ডাউন দ্য ৰোড, হি ছেইজ পইণ্টিং ইন দ্য ডিষ্টেঞ্চ। সি কৈছে যে মই এতিয়া সেই ৰাস্তাটোৰ তলত থকা চাহ দোকানখনত কাম কৰোঁ। আঁতৰলৈ দেখুৱাই সি মোক কৈছে যে মই এতিয়া সেই ৰাস্তাৰ তলত থকা চাহৰ ষ্টলখনত দোকানখনত মই কাম কৰোঁ। আই এম পেইড 800 rupees, মোক 800 টকা দিয়ে, এণ্ড অল মাই মিলছ, আৰু মোক খানাও দিয়ে তাত, অৰ্থাৎ মোক খাবলৈও দিয়ে আৰু 800 টকাও দিয়ে। ডাজ হি লাইক দ্য জব, আই আক্স, মই তাক সুধিছোঁ তুমি এইটো ভাল পাইছানে, তুমি জবটো ভাল পাইছানে, তুমি কামটো ভাল পাইছানে? হিজ ফেচ আই চি হেজ লছ দ্য কেয়াৰ ফ্ৰেলি, অৰ্থাৎ তাৰ মুখখন খেতা পৰি গৈছিল, সি অৰ্থাৎ সেই কামটো ভাল পোৱা নাছিল। দ্য ষ্টিল কেনিষ্টাৰ ছিমছ হেভিয়াৰ দেন দ্য প্লাষ্টিক বেগ হি উড কেৰি স্লাইটলি অভাৰ হিজ শ্বল্ডাৰ। অৰ্থাৎ যে সি যে এতিয়া এই ষ্টীলৰ কেনিষ্টাৰটো লৈ ফুৰে সেইটো তাৰ আগৰ প্লাষ্টিক বেগটো, যিটো সি জাবৰ জোঁথৰ খুচৰি ফুৰা প্লাষ্টিক বেগ, সেইটোতকৈ কি আছিল, হেভি আছিল, হেভিয়াৰ অৰ্থাৎ ওজন আছিল, আৰু সি সেইটো লৈ ভাল পোৱা নাছিল। তাৰপাছত কি কৈছে, ছ' লাইটলি অভাৰ হিজ শ্বল্ডাৰ, অৰ্থাৎ আগৰ যিটো সি কেৰি বেগ লৈ ফুৰে সেইটো সি অতি সহজে সি ব্যৱহাৰ কৰিব পাৰিছিল, অতি সহজে দাঙিব পাৰিছিল। দ্য বেগ ৱাজ হিজ, আৰু সেই বেগটোও আনকি তাৰ আছিল। দ্য কেনিষ্টাৰ্ছ বিলং টু দ্য মেন হু অ'নছ দ্য টি শ্বপ, কিন্তু এই যিটো কেনিষ্টাৰ সি লৈ ফুৰিছে সেইটো টি শ্বপৰ মালিকৰহে, যোন টি শ্বপৰ মালিক সেইজনৰহে এইটো কেনিষ্টাৰ। চাহেব ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ, চাহেব আৰু এতিয়া নিজৰ মালিক, নিজে নিজৰ মালিক হৈ থকা নাই, তেওঁৰ ওপৰত এতিয়া মালিক আহি গৈছিল। কথাটো এনেকৈ কৈছে যে আগতে সি নিজৰ কাম নিজৰ মন গৈছে কৰিছে, মন নাই নাই, অৰ্থাৎ সি নিজে মতে চলি আছিল, নিজে জাবৰ খুচৰিছিল, বেগটো দাঙি ঘৰলৈ আহিছিল। কিন্তু এতিয়া কি কৰিব লাগিব, সেই টি ষ্টলৰ দোকানৰ মালিকৰ মতে সি চলিব লাগিব। সেইকাৰণে কৈছে চাহেব ইজ ন' লংগাৰ হিজ অ'ন মাষ্টাৰ, চাহেব এতিয়া আৰু নিজৰ মতত চলিব নোৱাৰে, সি বেলেগৰ অধীন হৈ পৰিছে। নেক্সট আমি এইখিনিৰ পৰা আৰম্ভ কৰিম। টিল দেন ষ্টে হোম, ষ্টে ছেফ।